নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে আজি আবেলিৰ পৰা হে ভিডিঅ'টো আৰম্ভ কৰিছো আগবেলা আৰম্ভ কৰা নহলে ইটো হিটো কৰি থাকোতেনেই আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া ভাত খাম আজি এই সময়ত এই কাৰণে আৰম্ভ কৰিছো কাৰণ আজি এটা বিশেষ বস্তুৰে ভাত খাম আসলতে আমি সত্ৰৰ ওচৰত থাকো সকলোৱে জানে এতিয়া ভাদমাহ সোমালে সত্ৰত এতিয়া ভাদমাহত গুৰুসকলৰ তিথি পালন কৰা হয় আৰু আহি আছে বদলা পদ্মাৱতাৰ তিথি বদলা আতাৰ তিথিৰ আজি হৈছে চাউল ভোজনী আৰু আজিৰ দিনটোত মগু দাইল দিয়া হয় মানে চাউলৰ আসলতে গোটেই সিধাটোৱে দিয়া হয় চাউল মগু দালি নিমখ হালধিৰ পৰা আদি কৰি সকলোখিনিয়ে দিয়া হয় আৰু আমাৰ মোৰ শহুৰ দেউতা সত্ৰৰে এজন ভকত আছিল আৰু তেওঁ মই যেতিয়াৰ পৰা এখন ঘৰলৈ আহিছো দেখি আহিছো তেওঁ প্ৰতি বিহুৱে সংক্ৰান্তিয়ে সত্ৰলৈ যায় ভাদমাহত প্ৰতি তিথিত সত্ৰলৈ যায় আৰু আমিও যাওঁ বিহুৱে সংক্ৰান্তিয়ে মা মই আমি ঘৰৰ সকলোৱে যাওঁ সত্ৰলৈ যাওঁ আৰু আজি তেওঁ সিধা আনিছে মায়ে সেই মগু দালিৰে আজি ভাত বনাইছে দুপৰীয়া আৰু সেয়াৰে আমি সকলোৱে খাম এইটো অভিজ্ঞতা আসলতে মোৰ আগতে নাছিলে কিন্তু এতিয়া মাজুলীৰ বুৱাৰী সত্ৰনগৰী মাজুলীৰ বুৱাৰী যেহেতু আৰু ঘৰৰ কাষতে সত্ৰ গতিকে এইখিনি সুবিধা মই পাইছো আসলতে নিজকে মই সৌভাগ্যশালী বুলি ক'ব লাগিব এইখিনি কথাৰ কাৰণে কাৰণ সকলোৰে সেইটো সৌভাগ্য নহয় কিন্তু মোৰ হৈছে সেইফালৰ পৰা মই খুব সুখী ভাল লাগে গোটেই ভাদ মাহটো এনেদৰে প্ৰতিদিনে আসলতে প্ৰসাদ থাকেই তেনেকুৱা নিচিনাই হয় আৰু নিয়ম কানুনবিলাক এতিয়াহে আসলতে বুজিব পাৰিছো বাহিৰত থাকিলে তিথি এদিন শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি এই দুটা তিথি আমি জানো কিন্তু তাৰ বাহিৰে আন সকলৰ তিথি ইমান মনত ৰখা নহয় বা আমাৰ ইমান প্ৰয়োজনো নহয় কিন্তু ইয়ালৈ অহাৰ পিছত সেইখিনি এটা প্ৰতিদিনে ভাদ মাহৰ প্ৰতিদিনে আমাৰ বাবে এটা উৎসৱৰ নিচিনা হৈ পৰে কোনোবা যদি মাজুলী আহে তেনেহলে মোক কন্টেক্ট কৰিব আমি নিশ্চয় লগ কৰিম মোৰ ঘৰ নতুন কমলাবাৰী সত্ৰৰ কাষতে হয় তাৰ উপৰিও আজি ঘৰলৈ আলহী আহিব আলহী থাম্বনেল দেখিটো চাগে গম পাইছেই আলহী আহিব কোন আহিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেতিয়া নিশ্চয় গম পাব আৰু এয়া ভাত খাই ললো ভাতত কি আছিল গমটো পায়েই লগতে এয়া ভেন্দি ভাজি আৰু অকণমান গোল নেমু বহুত সোৱাদ হয় এইখিনি খাবলৈ একদম অমৃতৰ দৰে মাছ মঙহে এইবোৰৰ লগত পাত্তাই নাপায় আপোনালোকক কৈছিলো নহয় মাহিহত আহিব বুলি আহি পালে এইফালে মায়ে চাহ বনাই আছে আৰু মই ল'ৰা ছোৱালী কেইটাৰ কাৰণে মেগী বনাই আছো হৈজনী তাই লুকাই লুকাই চাই আছে তাই মাহিৰ ছোৱালী আৰু ল'ৰাটোৱে মই মেগী বনোৱা চাই আছে আৰু সকলোৱে মিলি সন্ধিয়া চাহ কাপ একেলগে খালো ল'ৰা ছোৱালী কেইটাক মেগী দিলো আৰু ডাঙৰখিনি আমি চাহ খালো কেনেকুৱা হৈছে মেগী খাই বৈ উঠি এজনী মাহিৰ ছোৱালীয়ে চাদৰ মেখেলা পিন্ধাত লাগিছে সৰুতে বাৰু কোনে কোনে এনেকৈ চাদৰ মেখেলা পিন্ধি খেলিছিল তাইক দেখি একদম নিজৰ সৰুকালটোলৈ মনত পৰি গ'ল চাদৰ মেখেলা পিন্ধি কিমান যে ভাল পাইছিলো আলহীৰ লগতে আমিও চাহটা খালো আৰু এতিয়া ভাতৰ যোগাৰ কৰো ভাত খাবলৈ মাংস আনিছে তাকে মাক অলপ কাটি মেলি সহায় কৰি দিওঁ বনোৱাটো বাৰু মায়ে বনাব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এফালে মাংস মই আলু পিয়াজ কাটি ৰেডি কৰি দিলোঁ মায়ে জুইতে মাংস বনাব জুইত বনোৱা বস্তুৰ আসলতে সোৱাদটোৱে বহুত বেলেগ হয় জুইত বনালে মই মাংসই হওক বা মাছেই হওক খাই খুব ভাল পাওঁ মই বুলিয়ে নহয় আমাৰ ঘৰৰ সকলোৱে ভাল পায় আৰু বহুতেই চাগে ভাল পায় জুইৰ সোৱাদটো কোনে কোনে ভাল পায় জুইত বনালে খাই কমেণ্ট কৰিবচোন মাংসৰ ৰংটো ইমান ধুনীয়া উঠে ক'বলৈ বাকী নাথাকে মানে টেষ্টৰ কথাটো ক'বই নালাগে বাৰু আৰু লগতে মানুহজনে ইয়াত চাটনি বনাইছিল মই গা ধুই আহিলোঁ এতিয়া ভাত বনাই হ'ল ভাত বাঢ়িছে ভাত খাওঁগে আৰু আজি ভাতত কি আছে আপোনালোকক দেখুৱাম ভাতৰ লগত বহুত কিবা কিবি নাছিল মানে আলহীয়ে নিজেই নাখাওঁ বুলি ক'লে মাংস মগু দাইল আৰু চাটনি আছিল গৰমত মানুহে খাবই মন নকৰে আজিহে আকৌ লগ পাইছোঁ আপোনালোকক এতিয়া ৰাতিপুৱা গা ধুই চাহ তা খাই আজৰি ভাত খাবই হ'ল গতিকে এতিয়া ভাত খাওঁগে এয়া মাহীহঁতৰ লগত শেষৰ সাজ ভাত খাই ল'লোঁ ৰাতিপুৱা দালি আলু ভাজি অকণমান মাংস ভাত পানী খাই আজৰি হ'লোঁ আৰু আলহীও গ'ল বাৰু আলহী যোৱা দেখুৱাবলৈ নহ'লেই এতিয়া বৰষুণো দিলে সেইকাৰণে অকণমান শুইয়ে ল'লোঁ বৰষুণৰ বতৰত শুই ভাল লাগে এতিয়া আবেলি মায়ে চাহ বাকিছে গতিকে চাহ খাওঁ
চাহ খাই অকণমান আগফালে বহিবলৈ বুলি আহিছোঁ এইকেইদিন বতৰটো অলপ অলপ বৰষুণ দি আছে চাৰিওফালে কেৱল সেউজীয়াই হৈ আছে ফুলবিলাক ফুলি আছে ইমান ভাল লাগে এই পৰিৱেশটো ইয়াৰ মাজত অলপমান বহিবলৈ পালে মনটো খুব মুকলি মুকলি লাগে তাৰ পিছত সন্ধিয়া কাপোৰ কেইটামান ইস্ত্ৰি কৰি ললোঁ মানে কাইলৈ এফালে যাম কলৈ যাম কি কৰিম আপোনালোককতো সকলো জনাই থাকিম গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৰাতিপুৱা সোনকালেই যাম সেই কাৰণে আজি ৰাতিয়ে একদম চাদৰৰ জাপ দি ৰেডি কৰি থৈছো মোৰ নিচিনা এনেকুৱা কোন আছে বাৰু একেবাৰে ভাত খাই আজৰি হৈ আহিলো আপোনালোকক দেখুৱালোৱে কাইলৈ এফালে যাম গতিকে কাপোৰ কানি একেবাৰে ইস্ত্ৰি কৰি ললোঁ ক'ত যাম কি কথা আপোনালোকক সকলো দেখুৱাই থাকিম আপোনালোকে মোৰ চেনেলটো যি সকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাব আৰু মৰম দিব এই ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিব আৰু যি সকলে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব গতিকে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম